আগে আহি এ ব্ৰহ্মদেৱে বোলে ভীম অ শুনা হব অ কি বৰ লাগে তোমাক খুৱাই কি বৰ লাগে তোমাক খুৱাই এই অসুৰে বোলে প্ৰভু মই অ কৰুণিবে ঐ অমৰ বৰ দিয়া মোক অমৰ বৰ দিয়া মোক কি কলা তোমাক অমৰ বৰ লাগে অ নোৱাৰো নোৱাৰো দিব অমৰ বৰ নোৱাৰো নোৱাৰো দিব অমৰ বৰ কিয় জানা জন্মিলে মৰিব লাগে লিখে বিধাতা নোৱাৰো নোৱাৰো দিব অমৰ বৰ অন্য এক বৰ কৰা গ্ৰহণ অন্য এক বৰ কৰা গ্ৰহণ তিলুক বিজয়ী হবা দিলু বৰদা ভীমকুৰ তোমাক মই তিলুক বিজয় বৰ দিলো ঠিকেই কিন্তু এটা কথা মনত ৰাখিবা অ শিৱ ভক্তৰ সংগে তুমি নকৰিবা আৰু যেদিনাই তুমি শিৱ ভক্তৰ লগত যুদ্ধ কৰিবা অ সেইদিনা বিধাতাই দেখিব ও সেইদিনা বিধাতাই লিখিছে মৰা এহি বুলি ব্ৰহ্মদেৱে বিদায় মাগিলা বৰ পাই ভীষ্ম কুৰে বৰ পাই ভীম কুৰে এ বৰ পাই ভীম কুৰৰ ও বাঢ়ে অহংকাৰ দিনে নিশাই জগতত কৰে ও দিনে নিশাই জগতত কৰে হে যাগ যজ্ঞ পূজা পাতাল ধ্বংস ও গুরু মাটির কথা কি মুখে নামানা ও গুরু মাটির কথা কি মুখে নামানা আরো একদিনা ভীম ভাবে মনে মন হয়
মাতিও মহাক্রোধ করি মহাক্রোধ করি কহিবে লাগই অসাজু হোৱা কৰা আয়োজন হয় অজয় ধ্বনি কৰি পাছে যতয় অসুৰগণ চলি গৈলা ইন্দ্ৰৰ স্থানে আনন্দিত মহাক্ৰোধ কৰি কৰ্কটি নন্দনে মহাক্ৰোধ কৰি কৰ্কটি নন্দনে ইন্দ্ৰৰ সঙ্গে কৰিলা যুদ্ধত হাৰি ইন্দ্ৰ দেৱে কৰে পলায়ন যুদ্ধত হাৰি ইন্দ্ৰ দেৱে কৰে পলায়ন চলি গৈলা আনন্দিত ইন্দ্ৰৰ সঙ্গে কৰিলা যুদ্ধত ভীমৰ হাতে ইন্দ্ৰ দেৱে পৰাজিত প্ৰাণৰ ভয়ত ইন্দ্ৰ দেৱে প্ৰাণৰ ভয়ত ইন্দ্ৰ দেৱে তাৰ মানে আজিৰ পৰা মই এই স্বৰ্গৰ ৰজা অহি বুলি ভীমসুৰে অবহে সিংহা কলৈ গ'ল ইন্দ্ৰদেৱ বিচাৰি না কলৈ গ'ল ইন্দ্ৰদেৱ বিচাৰি নাপায় আৰু এনেকৈ ভীমসুৰে ইন্দ্ৰৰ লগত যুদ্ধত জয়ী হৈ স্বৰ্গপুৰীখন দখল কৰিলা আৰু একদিনা ভীমসুৰে পাতালক যায় নাগৰজাৰ সংগে যুদ্ধ অসুৰৰ অত্যাচাৰ নাগৰজাই অসহিবন কান্দিবে লাগিলা কান্দিবে লাগিলা ৰজাই কান্দে
সাগর যায় উদ্ধার 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 করি হরি কান্দে হিমর পায়ে পরি কান্দে হিমর পায়ে পরি কান্দে কান্দে তোমার পিতৃ নিধন করে প্রভু রামচন্দ্র হয় দেওয়ে হইলা প্রভু হরির অংশ অবতার হরে আর এনেকৈ ভীমসুৰে স্বৰ্গৰাজ্যৰ পাতালপুৰী দখল কৰিলা আৰু একদিনা মাতৃ আগে আহি কহিবে লাগিলা আই আই অ শুনা আই শুনা স্বর্গ পাতা তিনি আহিলু স্বর্গ পাতাল যিনি আহিলু এইবার আক্রমণ করিম পৃথিবীত যায় ত্রিলোক বিজয়ী সময় জানিবা নিশ্চয় আশীর্বাদ কৰা আইনো ক্ষীৰে হাতত তই মোক এৰি পৃথিৱীত যুদ্ধ কৰিব যাব লৈছ বাছা তই মোক এৰি পৃথিৱীত যুদ্ধ কৰিব যাব লৈছ হে বাছা মোৰ মনে কৈছে তই পৃথিৱীত যুদ্ধ কৰিবলৈ গ'লে কিবা বিপদত পৰিবি বাছা বাছা তই পৃথিৱীত যুদ্ধ কৰিবলৈ গ'লে কিবা বিপদত পৰিবি হে বাছা তই কলৈকো নাযাবি বাছা তই কলৈকো নাযাবি নাই নাই এ মাতৃৰ কথা ভীমসুৰে মুঠে নামা মহাক্ৰোধে গৃহৰ পৰা মহাক্ৰোধে গৃহৰ পৰা ওলাই আহি ভীমসুৰে অস্থিৰ কৰে মন
পৃথিৱীৰ লোকত যায় কৰিমা প্ৰমাণ পৃথিৱীৰ লোকত যায় কৰিমা প্ৰমাণ আৰু সেই সময়ত পৃথিৱীত অসুদক্ষণ নামে ৰজা কামৰূপৰ জন শিৱ ভক্ত আছিল তেওঁ জানে সৰ্বজন সেই ৰজাক ভীমপুৰে আক্ৰমণ কৰ বান্ধি ধৰি কাৰাগাৰে বন্দী কৰি থৈলা কথা মহাদেৱে ধ্যানত জানিলা ভক্তক ৰক্ষা কৰো বুলি মনতে ভাবিলা আনফালে অ দেৱগণে মিলি পাছে অকৰে আলো অ মহাদেৱৰ আগে আহি অ মহাদেৱৰ আগে আহি ৰক্ষা কৰা মহাদেৱ ধৰিছো শৰণ